কচু গছত ফাঁচি মানুহ মৰিলাক যাবাই ভুলে গা আছে এতিয়া তাক আমি সেইটো পৰীক্ষা দাও দে দে আলোচনা কৰি চাই ভাই সেইটো কৰি যাবা কাৰ দমে নাই নে কচু গছত ফাঁচি গিলা মৰিলাক মানুহ কাৰো দম নাই যাবা কি কথা কয় মই যাব পাৰিম মই জানি বাজি লগাম দে বাজি দে 10 কে দা ল মোবাইল টি ধৰি দিছিল তোমাৰ তাতে দে দে কি কাম এক গোটা কালি ফোন কেন যাই বাজি লাকো মই যাবাই বলছি যাম না না এ যাই নাই নাই যাবা লাগবো মোবাইল ও মাই কি আছে নাছিস হে ওমা কি এইটো মুখ খালাক দে আজি লগষ্টটো খুব দিয়া ও তখন না ফুটটো গেল লাগিবে কামৰ পৰা যাওঁতে নহ'লে মোক খাব 0 মছিদা হেল্ল' আমাৰ লগত চলটো কোৱা গেল এই ফোন কৰচোন মই যাক ফোন কৰ মই যাক ফোন কৰ কে নাম্বাৰ যাক ফোন কৰোঁ পাৰিম যাই আছোঁ ৰ'ব মোক মাতিছিল কয় বেয়া আছে এতিয়া আপুনি দিছিয়ে যোনটো এটা মোক শুনি আছে মই গম পাইছোঁ মই যোনযোৰা কাপোৰ পিন্ধি আহি আছিলোঁ একযোৰা থৈছোঁ কাৰণ মোৰ ভালকৈ বিয়া পাৰি না ধুতি পিন্ধি মই বহিলোঁ আৰু মই গাছৰ তলত বহিলোঁ তপস্যা কৰি মই গম পাই যাম কি কৰা যায় এতিয়া মইতো এতিয়া ফাঁচি গ'লোঁ মোৰ জাগাই এতিয়া দেখা পাই বহুত ভয় লাগিছে মই ইয়াৰ পৰা যাওঁ দে মই ইয়াৰ পৰা পলাটোৱে ভাল পাব মই কি এইটো কিনকে নাচি আছে সুধা হাৰাই দিলে এতিয়া মোৰ দেখা পাই ভয় লাগিছে কিনকে নাচি আছে হাও কিনকে মাতি আছে মোক মই নাযাওঁ মই ঘৰত যাওঁ দে ভাল হ'ব মই ঘৰত যাওঁ দে আহিয়ে নাপাক এইটো বাবা নেকি হয়তো বাবা ফেলে কি দাউৰিছে উঠিছে নি লট দিছে বিচি পালি নে ভাগ বিচৰি পাবি হেতু বাজি যিহে আছে ইনকে আছে মোৰ দেখা পাই একদম মোৰ কলজা নাই তহঁতৰ লগত যোনটো আছিল সেইটো কিজানি দেৱে খাচি কচু ফাঁচি দিয়া মানুহটো খাচি হাৰাই দিলে অকল আছে ইনকে নাচিছে বাপা মোৰ দেখা পাই ভয় লাগি গৈছে মই আৰু তাকে নাযাওঁ সেইটো বাৰীক নাচবি দে বাপা মই ঘৰত যাওঁ মোৰ ভয় লাগে মোক দেখি কি বলা মোৰ মোবাইলটো নিদিলে বাজি লবা পইচা কেতিয়া নিদিলে বাপি মোৰ মোবাইলটো দিয়ে